हाय तो मैं एकदमै भिडिओ भालके अपलोड দিব পৰা নাই মোৰ एक्चुअली গাটো एकदमै ভাল নাছিলে মই স্কুলত মানে ভাত নোখোৱাকে এসপ্তাহমান গুচি গলো আৰু তাৰ পাছৰ পৰা মোৰ ইমান মূৰটো ঘূৰাব আৰম্ভ কৰিলে মানে কি হয় ভাত খাই গলে তাত থিয়ৰি থাকিব লাগে যিহেতু দিনটো আৰু প্লাস থিয়ৰি থাকিব লাগে সেইকাৰণে বহুতখিনি এনাৰ্জি দৰকাৰ হয় আৰু যেতিয়া খালি পেটে তেনেকৈ যাওঁগৈ তো সেইটো কাৰণে মানে মোৰ বহুত উইকনেছ আহি গৈছে ফুৰিব গৈছিলোঁ তেতিয়াই মোৰ ডায়েট একদম মানে কিবা কিবি হৈ গ'ল তো ভাবিছোঁ আকৌ নতুনকৈ কিবা এটা ৱেট লছ জাৰ্নি আৰম্ভ কৰিবলৈ আপোনালোকক দেখাই আৰু আজি যেহেতু সানডে তো মায়ে এফালে ডাল পুৰি বনাব চেষ্টা কৰিছিল দে কিন্তু কিবাহে হ'লগৈ আৰু মোৰো আজি লাষ্ট টাইম খাই লওঁ বুলি ভাবিছোঁ আৰু মই ৱেট লছৰ জাৰ্নি থাকিলে এইবোৰ বস্তু নাখাওঁ আপোনালোকে গম পাই থাকিব মই কি খাম কেনেকুৱা কৰিম দেখুৱাই যাম গোটেইখিনি আৰু এয়া আনি থোৱা আছিলে মোৰ জিমৰ কিছুমান ইকুইপমেণ্টছ জিমৰ মানে কি নিজে দাঙিব পাৰাকে আৰু ইমান হেভিও নহয় বাট চলি যায় নিজৰ কাৰণে ঘৰতে তো সেইকাৰণে মই এইখিনি মানে গোটেই চিজিল কৰিলোঁ এই কেতিয়াবাৰে মানে ক'বাত পৰি আছিল মই ভাবিলোঁ যে আজি চিজিল কৰি লওঁ তেতিয়া মোৰ সুবিধা হ'ব